তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন। আৰু আজি হৈছে মহাশিৱৰাত্ৰি। তো আমি এতিয়া গৈ আছোঁ এটা শিৱ মন্দিৰলৈ। আগত মা আৰু আমাৰ মইনা গৈ আছে। তো সিহঁতে ইফালে টান ল'ব লাগিব আৰু আগত ডিম্পল যাব। তো সি ৰেডি হৈ আছে ঘৰত। তো এতিয়া অলপ দেৰিয়ে হ'ল বাৰু, 12টা বাজি গ'ল। তো অলপ দেৰিয়ে হৈছে, তথাপিও কথা নাই, এতিয়া গৈ থাকোঁ। আৰু ছেকেণ্ড কথাটো হ'ল চবকে বহুত থেংক ইউ 10K ছাবস্ক্ৰাইবাৰ কৰি দিয়াৰ বাবে। তো এইটো ভিডিঅ' অলপ 10K স্পেচিয়েল টাইপো হ'ব বুলি আশা কৰিছোঁ আৰু ময়ো। তো ঘৰৰ পৰা ওলাই দিলোঁ এতিয়া আৰু গৈ আছোঁ এতিয়া। কি ল তই কিবা ল নেকি? তো গাইজ, ইয়াতে ৰখি দিছিলোঁ অলপ কিবা চাকি তাকি কিবা কিবি সেইবিলাক মায়ে ল'লে, অলপ ঘিউ চিউ এনেকৈ তাতে চাকি দিয়াৰ বস্তু আৰু অলপ কিবা ধূপ চুপ তেনেকৈ। তো এতিয়া তালৈকে যাই থাকোঁ। তাত আজি কৈছে আৰু বহুত ক্ৰাউড হ'ব বুলি। তো ৰাতি হয়তো কিবা অলপ সাংস্কৃতিক সন্ধিয়া টাইপো আছে। তো এতিয়া তালৈকে যাই থাকোঁ। ইয়াৰ পৰা আমি লেফ্ট ল'ব লাগিব। ৰাস্তাটো আধা ভাল আধা বেয়া, ধূলি বহুত, কিবা হয় আজি গম নাপাওঁ আৰু। তো এইটো ৰাস্তা 2 লেন বনাই আছে গুৱাহাটীলৈকে যোৱাৰ কাৰণে। আমাৰ পৰা এতিয়া অলপ শ্বৰ্টকাটিং হ'ব ইয়াৰ পৰা গ'লে। এইটো ৰাস্তা কেতিয়া কমপ্লিট হয় এইটো বাৰু গম নাপাওঁ, কিন্তু অলপ কৰি পিনে হৈ আছে আৰু। তো তেতিয়াহ'লে আমি মানে কি আৰু মংগলদৈ হৈ নগৈ আমি ডাইৰেক্ট গুৱাহাটী যাব লগা থাকিলে ডাইৰেক্ট আমি গুৱাহাটী যাব পাৰিম এই ৰাস্তাটোৰে। এই অকণমান বেছি দূৰ নহয়, বেয়া। তো গাইজ, ৰাস্তা দেখিছেনে? পূৰা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। তো ৰাস্তাটো বনাই আছে, কিন্তু বহুত ধূলা আৰু ইয়াত। তো কেতিয়াবা এনেকুৱা, আজিতো অলপ তেলটো মাৰি দিয়াৰ কাৰণে ইমান এটা ধূলা অহা নাই, কিন্তু যোৱাকালি এবাৰ আহিছিলোঁ ইফালে, এনেকুৱা ধূলা খাইছোঁ না গাইজ, একদম ক'বই নালাগে আৰু, এনেকুৱা ধূলা খাইছোঁ। তো গাইজ পাই গ'লোঁ আৰু এতিয়া মন্দিৰটো আৰু বেছি দূৰ নাই বাৰু। তো ইয়াতে তিনিদিনীয়া কাৰ্যসূচীৰে শিৱৰাত্ৰি উদযাপন কৰিছে, লগত ভাগৱত পাঠ সেইবিলাকো কৰিছে। তো সেইকাৰণে ইয়ালৈকে আহিলোঁ, এপাক
ইয়াতে দৰ্শন কৰি যাওঁ বুলি শিৱৰাত্ৰি হিচাপে। আৰু ঘৰততো বাকীবিলাক বাৰু থাকিবই, শিৱৰাত্ৰিৰ বাকী কাম কাজবিলাকতো ঘৰত থাকিব। আৰু আমাৰ যিটো আমাৰ স্থানীয় মন্দিৰ আছে তাতলৈকেতো আজি যামেই বাৰু। তো সেইবিলাক ইমান নেদেখাওঁ, কিন্তু এইটোত স্পেচিয়েলি অলপ বেলেগ ধৰণৰকৈ পাতিছেতো, সেইকাৰণে এইটোৰ ভিডিঅ' এটা বনাই দিলোঁ মই। আৰু এইখিনিয়ে আছিল আজি। আৰু এতিয়া আমি মন্দিৰটো পামেই, আপোনালোকক আমি মন্দিৰটোও দেখাম বাৰু, চাই থাকিব ভিডিঅ'টো। তো ভিডিঅ' দিয়াত বহুত লেট হৈ থাকে বাৰু। মোৰ বহুতে সুধি থাকে যে তোমাৰ ভিডিঅ' কিয় নাহে। তো ভিডিঅ' নহাৰ কাৰণটো এইটোৱে হ'ল যে বহুত অলপ সমস্যা কিবা কিবি আৰু এনেকুৱা। তো ইউটিউবটোতে সকলো সময় মই দিব পৰা নাই, সেইটোৰ কাৰণে এটা প্ৰব্লেম হৈ আছে। তো সেনেকৈ ভিডিঅ' আহোঁতে অলপ লেট হৈ যায় আৰু। তো বেয়া নাপাব, ট্ৰাই কৰিম জল্দি ভিডিঅ' দিবৰ কাৰণে। তো আৰু আপোনালোকে ইমানখিনি ছাপোৰ্ট কৰি আছে, তো তাৰ বাবেও বহুত ধন্যবাদ। কাৰণ আপোনালোকৰ ছাপোৰ্টৰ কাৰণে আজি মোৰ 10K ছাবস্ক্ৰাইবাৰ হ'বলৈ সক্ষম হ'ল। তো জল্দি আৰু অলপো শ্বেয়াৰ কৰি দিয়া, এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিবা, যাতে অলপ ৰিচটো আহি যায় আৰু। তো সেইকাৰণে আকৌ কৈছোঁ আপোনালোক বহুত ধন্যবাদ। তো মন্দিৰটো পামেই এতিয়া। আৰু এইবিলাক মানুহবিলাক মন্দিৰলৈ গৈ আছে, তো অলপ দূৰত চলাই যাওঁ। প্ৰণাম জ্ঞাপন কৰিছোঁ। তো আমি এতিয়া ইয়াতে ধুনীয়াকৈ চাকি ধুই আছোঁ, চন্দন আৰু মই। কি ধুই আছে মই ৰখি আছোঁ। এই আমাৰ ডেকাটা উপস্থিত হ'লেহি, বহুত খৰখেদা কৰি আহিল। মন্দিৰটো এনেকুৱা, এইপিনে মিটিং হৈ আছে, আৰু এইপিনে বাকী বস্তুবিলাক বনাইছে, শিৱ ধাম কিবা কিবি এনেকৈ। তো মন্দিৰটো এনেকুৱা আছে। এতিয়া আমি চাকি তাকি দিলোঁ তাত ধুনীয়া কৰি। ফটো উঠাই না অ'কে গাইছ, ইয়াৰ পৰা এতিয়া ওলাই দিলোঁ, মন্দিৰত সেৱা চেৱা কৰিলোঁ। তো আকৌ সন্ধিয়া 7 বজাত আহিব লাগিব, তো মাতিছে চবে। তো এবাৰ আহি যাম বাৰু ইয়াতে সন্ধিয়া 7 বজাত, কাৰণ সিহঁতে বহুত কেইজন মোৰ লগ বন্ধু আছে। তো এতিয়া গৈ আছোঁ আমাৰ নিজৰ ওচৰৰ মন্দিৰলৈকে। তো আগত মইনা আৰু মা ওলাই গ'ল, আৰু ডিম্পল এতিয়া থাকিব বুলি অলপ মই, ডিম্পল পিছত আহিব। তো এতিয়া মই যাই পিনে আকৌ কেইবিধমান ফল লওঁ, ফল কিনি পিনে আকৌ গৈ আমাৰ মন্দিৰত চাকি এগছি দি আজি আৰু শিৱৰাত্ৰিটো সামৰিম আৰু। তো ব্লগটো চাগে ইমানেই হ'ব, 10K স্পেচিয়েল ভিডিঅ' এটা বনাম। তো আজি এইটো ভিডিঅ' আৰু মই 10K স্পেচিয়েল নকৰোঁ, কাৰণ অলপ আজি যিহেতু শিৱৰাত্ৰি, তো কিছুমান কাম কৰিব নোৱাৰি। তো এইটোৱে আছিল আজি। তো এতিয়া গৈ লওঁ, অলপ বস্তু বাহিনীখিনি কিনি লওঁ আৰু।